Good morning dear students. আজি আমি এটা নতুন পাঠ আলোচনা কৰিম। পাঠটোৰ নাম হৈছে সুখ। পাঠ 5। পাঠটোৰ নাম হৈছে সুখ আৰু পেজ নম্বৰ 25। 25 পেজ নম্বৰ তোমালোকে উলিয়াই লোৱা। ঠিক আছে? সুখ সুখ কবিতাটো লিখিছিলে আনন্দ চন্দ্ৰ আগৰৱালে। সুখ সুখ বুলি মানুহ বলিয়া নেদেখি সুখৰ মুখ। সুখ বিচাৰোতে পায় সংসাৰত দুখৰ উপৰি দুখ। দেখিও নেদেখা কিয় দিন কণা সুখ যে হাততে আছে যিয়ে দিব পাৰে স্বাৰ্থ বলিদান সুখ ফুৰে পাছে পাছে অকল নিজৰ নিমিত্তে নহয় আমাৰ জীৱন ভাই পৰৰ কাৰণে খাটিব পাৰিলে সংসাৰ সুখৰ ঠাই পৰৰ অভাৱ পৰৰ দুখত হিয়া যদি কমি যায় পৰক আপোন কৰিব পাৰিলে সংসাৰত দুখ নাই সকলো আপোন যত নৰ নাৰী কাকনো পুলিম পৰ পৰম পিতাৰ সকলো সন্তান পৃথিৱী আমাৰ ঘৰ গাই গোটা পেটে ভৰাল নহবা লোকৰ দুখলৈ চোৱা মানুহৰ সেৱা মানুহৰ পূজা পবিত্ৰ বৰত লোৱা মই মোৰ ভাবে তললৈ নমাবা নাপাবা ৰক্ষাৰ তৰি সুখৰ দুখৰ মনেই কাৰণ মনক কৰিবা থিৰ ত্যাগত লভিবা পৰম সন্তোষ সাধিবা লোকৰ হিত স্বাৰ্থৰ বাটত দুখৰ কাইট খুজে পতি বিন্ধে ফুলে নিস্বাৰ্থবাদ সেন্দুৰীয়া আদি সুগন্ধি কুসুম ফুলে যথাৰ্থ নিস্বাৰ্থ ধৰম জীৱন ধৰমী জীৱন বিশ্বপ্ৰেমে ভৰপূৰ বিশ্বৰ সকলো ভাই ভনী তাৰ সুখৰ নকৰে এই কবিতাটো লিখিছিলে আনন্দ চন্দ্ৰ আগৰৱালাদেৱে আনন্দ চন্দ্ৰ আগৰৱালাদেৱে ক'ব বিচাৰিছে যে এই কবিতাটোৰ জৰিয়তে কৈছে যে সুখৰ অন্তৰৰ অনুভূতিৰ বস্তু হয় তাক বাহিৰত বিচাৰি হাবাথুৰি খাব নালাগে বিশ্ব জগতত সকলো লোকে ভাই ভনীৰ নিচিনাকে মৰমেৰে বহুত সাৱটি লৈ তেওঁলোকৰ কল্যাণত আত্মনিয়োগ কৰিব পাৰিলে সুখ নিজৰ অন্তৰত থিতাপি ল'বহি মানে সুখ বিচাৰি মানুহে হাবাথুৰি কেতিয়াও খাব নালাগে নিজে যদি স্বাৰ্থ ত্যাগ কৰিব পাৰা মোৰ শব্দটো যদি তুমি এৰিব পাৰা মই আনৰ বাবে তুমি কেতিয়াবা আনৰ বাবে জীয়াই চোৱাচোন যিমানকণ সুখ পাবা নহয় তুমি মোৰ বুলি কৈ পেলাই তাত কেতিয়াও সুখ পোৱা নাযায় জীৱনৰ ঘাট প্ৰতিঘাত কাইটিয়া বাটত যদি খুপি অতি সাৱধানে খোজ কাঢ়িব লাগে তেনেহলে প্ৰতি খোজতে ভুলে বিন্ধাৰ ভয় থাকে সেইদৰে স্বাৰ্থপৰ মানুহৰো বিপদ অনেক থাকে তুমি স্বাৰ্থপৰ মানুহে নিজৰ স্বাৰ্থ সিদ্ধিৰ কাৰণে অনেক সময়ত আনৰ অপকাৰ কৰে তেনে মানুহ নিজৰ বাহিৰে আন কাৰো হিত চিন্তা নকৰে তেওঁলোকৰ ভালৰ চিন্তা কেতিয়াও নকৰে সেইবাবে তেওঁলোকে মানুহে ভাল নাপায় তেনে মানুহৰ শত্ৰু বেছি থাকে আনহাতে নিস্বাৰ্থত নিজৰ স্বাৰ্থৰ কাৰণে চিন্তা নকৰি সদায় আনৰ মংগলৰ কাৰণে ভাবে আৰু কাম কৰে তেনে মানুহক সকলোৱে ভাল পায় আদৰ সন্মানো কৰে গতিকে তেওঁলোকৰ পথ নিৰাপদ তেওঁলোকে সুখ বিচাৰি পায় জীৱনত কবিয়ে তেনে লোকৰ কাৰণে পথক সেন্দুৰীয়া আলি বুলি কৈছে তেনে পথত সুগন্ধি ফুল ফুলে বুলি কৈছে নিস্বাৰ্থ লোকৰ মনত সকলো সমান আৰু জগতৰ সকলো মানুহে আপোন তেওঁলোকৰ অন্তৰত বিশ্বপ্ৰেমেৰে ভৰা বিশ্ব মানৱৰ কল্যাণ সাধন কৰিয়ে তেওঁলোকে সুখ পায় গতিকে তেওঁলোকৰ মনত সুখৰ অন্ত নাই তো কবিতাটো বুজি পালা তোমালোকে এই কবিতাটো মুখস্থ কৰিবা 10 লাইন মুখস্থ কৰিবা কৰি পেলাই আমি প্ৰশ্ন উত্তৰবোৰ আলোচনা কৰিম নেক্সট ক্লাছত থ্যাংক ইউ